Radhe Radhe, welcome back to my YouTube channel guys. আৰু আজি মই নতুন ব্লগত নতুন ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ, মানে নতুন চেনেল হ'ব। এইটো চেনেলত মই 30 days 30টা ভিডিঅ' আপলোড কৰিম। চ' আপোনালোকে এইটো ভিডিঅ'ত চেনেলত পূৰা মৰম নহওক, আৰু মই মুখ ধুই আহিছোঁ, ৱেইট কৰক, ৱেইট। গাইজ ফাইনেলি মুখ ধুই আহিলোঁ, আৰু অলপ পিছত চাহ খাম। গা ধুই আছে, গা ধোৱাৰ পিছত চাহ খাম, চাহ খাই কিনে বাহিৰত দেখি যাম। আৰু মই জানেই ভিডিঅ' বনালে সদায় বৰষুণ আৰম্ভ কৰে, আৰু এই চাক বৰষুণ পেলাই আছে কালি পৰহি যায়। আৰু মৰি চাক গাইজ ফাইনেলি অলপ বাহিৰত দেখি ওলাই আহিলোঁ। মানে আপোনালোকে জানে মই ভিডিঅ' আৰম্ভ কৰিলে বৰষুণ দিয়ে, মই নাজিব পাৰে, নতুন চেনেলৰ ভিডিঅ' দিছোঁ না, নাজিব পাৰে। মই ভিডিঅ' আৰম্ভ কৰিলে মানে বৰষুণ দিয়াটো ফিক্স। চ' ৰাস্তাৰ অৱস্থা চা, সেনেকৈ যাব লগা হয় আমাৰ দেখি এনেকুৱাই। আৰু বৰষুণ দিয়ে থাকিব নেকি, দুৰ্গা পূজাও আহি আছে দেখোন। আৰু গাইজ আজি মিটিং আছে মন্দিৰত, মানে আমাৰ তাতে দেৱালী পালা হয় নে উদযাপন কৰা হয়, সেইকাৰণে মিটিং দিছে আমাৰ তাতে মন্দিৰত, আমাৰ ঘৰৰ কাষৰ মন্দিৰটোত। ত' তাতে আজি ৰাতি মিটিঙো হ'ব। মোক বা কি বস্তুত দেখা পাব, কি এনে সম্পাদকে দিয়ে, আৰু কিবা এটা বস্তুত দিলে হ'ল। আৰু গাইজ এখন চাইলেৰ তলত অলপ ৰখছোঁ, মানে বৰষুণ দি আছে, ভিজিব ইচ্ছা নাই, মানে ভিজলি জ্বৰ হৈ যাব। আৰু অলপ লাহে লাহে অলপ ঠাণ্ডা পৰিৱেশ ষ্টাৰ্টো হৈছে, ইমান গৰমটোও নাই। লগতে মই আগতে হিন্দীত ভিডিঅ' বনাইছিলোঁ, মোৰ সেইটো চেনেলত মেনশ্যন কৰি দিম, বা মেনশ্যন কৰি নিদিলোঁ চৌৰমাইল ব্লগছ বুলি মাৰি চালিও পাব আপোনালোকে। 1 কিমান কে ছাবস্ক্ৰাইব আছে সেইটো চেনেলত মোৰ। মই সেইটোত হিন্দীত ভিডিঅ' বনাইছিলোঁ, মানুহে বহুত ক্ৰিটিচাইজো কৰিছে। সেইকাৰণে ঠিক চাই অসমীয়াত ভিডিঅ' বনাম, একদম খাটি অসমীয়া, মানে খাটি অসমীয়া বুলি নকওঁ, আমাৰ যোনটো কথিত অসমীয়া সেইটোত ভিডিঅ' বনাম, পূৰা মস্ত ভিডিঅ' বনাম। চবেই চাব আৰু লাইক কৰিব। এইটো ফাৰ্ষ্ট ভিডিঅ', কিন্তু চবেই নতুনকৈ চাব বাৰু এইটো চেনেলত। চবেই লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব পূৰা কৰি দিব। গাইজ কমেণ্ট কৰি ক'ব যে এইটো ৰাস্তা নে নালা, আৰু কৈ দি যাব লাগে। চাওক, এইটো এটা নালা, ৰাস্তা নহয়, নালা। কি হ'ব আমাৰ ৰাস্তা কেতিয়াবা হয় ক'ব নোৱাৰোঁ, কিন্তু দে আৰু আমি এনেকৈ চলিব লাগিব। আৰু আমি সৰুৰ পৰা সেইটো ৰাস্তা এনেকৈ দেখিছোঁ। আৰু গাইজ আমাৰ এখন পথাৰ, আৰু ইয়াতে ধান ৰুইছে বৰ্তমান, ভাল লগা হৈ আছে। লাহে লাহে অলপ অলপকৈ মানে ধান ৰুব আৰম্ভ কৰিছে, গম পাইছোঁ মই, নাচটো চাৱা নাই। চ' বৰষুণে ভাল লাগে, এখন কলপাত কেনেকৈ লৰি আছে চাওক, বতাহো অলপ অলপ দি আছে মাষ্ট। গাইজ মস্তিকেইটা চেয়াৰ পাতি বহি লৈছোঁ, অলপমান বৰষুণো এনজয় ল'ম বহি বহি। মোৰ লগত ল'ৰা এটাও আছে, সি ভিডিঅ' উঠিব নোৱাৰে, তাৰ মানে ভিডিঅ'ৰ পৰা এলাৰ্জি আছে চাগে। ভিডিঅ'ত যদি উঠি ৰঙা পৰি যায় মানে লাজ কৰে তাৰমান, সেইকাৰণে ময়ে কৰিব লাগিব। আৰু তাক উঠাব পাৰোঁ, মই মোকে চাই থাকক। আৰু এনেকৈ কথা পাতি থাকিলে মানে ফেচ টু ফেচ কথা পাতি থকা যেন লাগে আপোনালোকৰ লগত। চ' ভালো লাগে। আজি মই ফিলটো কৰিব পাৰিছোঁ যে সি কথিতত ধুনীয়াকৈ ভিডিঅ' কৰিও ভাল লাগে বুলি। নহ'লে মই হিন্দী আৰু মাহঁতে লিখিত মাৰা কৰিছিলোঁ, লিখিত মাৰিলে মই নিজকে বেলেগ বেলেগ লগা হৈছে। মই অলপ কম দেই, মই এনেকুৱা টাইপ লাগে। আৰু হিন্দী ক'লেতো মই ফৰেনাৰ, এই চৰি ফৰেনাৰ কোৱা গৈছে, মানে মই দিল্লী মুম্বাইত থকা মানুহ যেন লাগে। মানে এনি টাইম মই হিন্দীয়ে কৈ থাকোঁ, এনেকুৱা চিষ্টেম লাগে। মানে ইমান ধুনীয়া হিন্দী কৈছিলোঁ, ভালটো হয় অলপমান, সেইটো নকওঁ বাৰু। হিন্দী অসমীয়া মিক্স হৈ যায়, আমাৰ মানে অৰিজিনেল ভাষাটো আমাৰ মানে হিন্দী নহয় নে, সেইকাৰণে অলপমান প্ৰব্লেম হৈ যায়। মানে হিন্দী অসমীয়া মিক্স হৈ যায়, মানে নোমাখাই বুজি নাপায়, সেইকাৰণে হাঁহে। কি কৰিব আৰু। ফুৰিব আহিছিলোঁ, কিন্তু বৰষুণ যাক অলপ জোৰত দিলে, আৰম্ভ কৰিলে, বহিলোঁ বহুত টাইম, কথা পাতিলোঁ লগৰ লগত। এতিয়া আকৌ ঘৰত যাই কিবা খাওঁ, ভোক লাগিছে তামান। আৰু গাইজ বৰষুণ ভিজলোঁ, আৰু বেমাৰ লাগিলেহে বেয়া হ'ব কেছটো। এতিয়া ঘৰত যাওঁ, খাই কিনে অলপ কিবা খাওঁ, খাই কিনে অলপ ঘুমাম। ঘুমাই উঠি আকৌ ভিডিঅ' কৰি আছোঁ। ভাত খাব লাগিব নে দুপৰীয়া ভাতটো। গাইজ মই দোকানত গৈছিলোঁ, লাইটাৰ আনিলোঁ, কি আৰু বেটাৰী আনিলোঁ, চিপছ আনিলোঁ, কণী আনিলোঁ, এইগিলা চব ভাজি একে লাগে খাম। গাইজ বেষ্ট চিপছ ইন দ্য ৱৰ্ল্ড, গ্ৰীণ লেজ, কোনো বিট কৰিব নোৱাৰে। গাইজ খাম এইটো মই। গাইজ ভাত চাত খাই ল'লোঁ, খাই লৈ কিনে অলপ টোপনি মাৰিলোঁ। টোপনি নাহিলে ফিল্ম এখন চালোঁ অলপ টাইম, চাই কিনে বোলো ভিডিঅ'টো এণ্ডিঙে কৰোঁ। বৰষুণ দিয়ে আছে, বৰষুণ দিয়ে থাকিব আৰু ৰাতি, আৰু ভিডিঅ' কৰি লাভ নাই, ৰাতিটো এনে বৰবাদ গুচি যাব। চ' গাইজ ভিডিঅ'টো সমাপ্ত কৰোঁ। চবটো নতুনে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চববিলাকে, আৰু লগ পাব নতুন ভিডিঅ'ত। কালি লগ পাই আছোঁ আকৌ, বাই বাই।